Good morning traders. So আজি মাৰ্কেটটো আমি এনালাইজ কৰি লওঁ আৰু কি ট্ৰেড প্লান কৰিম সেইটো ডিছকাছ কৰি লওঁ ঠিক আছে। চ' যোৱাকালি আপুনি চাব পাৰে কি ধুনীয়া এটা নিফটিত মই ফাৰ্ষ্টত নিফটিত দেখুৱাই দি আছোঁ। নিফটিত ধুনীয়া এটা আপ মুভ ওলাইছে, ট্ৰেণ্ডিং মুভ আহিছে, ধুনীয়া একদম উইদাউট ৰিট্ৰেচমেণ্ট। খালি মাজত এটা আহিছিলে, ধুনীয়া আপ গৈছে ঠিক আছে। অল টাইম হাই মানে গৈ আছে, অল টাইম হাই ট্ৰেড কৰি আছে ঠিক আছে। চিমিলাৰলি কিন্তু বাট বেংক নিফটিত যেনেকুৱা যোৱাকালি নিফটিত আপ মুভ আহি আছিলে, তেনেকুৱা বেংক নিফটি হোল্ড কৰি আছিলে। বাট আল্টিমেটলি মুভ এটা আহিলে, বাট আকৌ এটা ফল আহিলে, চবৰে এছ এল খালে ৰেণ্ডাম বায়াৰ্ছৰ ঠিক আছে। আকৌ লাষ্টত আমাৰ ক্লজিং প্ৰাইচ য'ত অ'পেনিং হৈছিলে তাতে এপ্ৰক্স তাতে ক্লজিং হৈছে ঠিক আছে। চ' এতিয়া আমি প্লান কি কৰিম, ইয়াতে বায়াৰ্ছ ৰাস্তা চাব পাৰে যিকেইটা এটা ৰেঞ্জত ট্ৰেড হৈছে। ইয়াতে ডেটা পিছৰ পৰা ইয়াতে এটা বায়াৰ চেলাৰ দুটাই আহিছে ঠিক আছে। চ' কেনেবাকৈ যদি গেপ আপ অ'পেন হয়, যদি ডাঙৰ গেপ আপ অ'পেন হয়, তেনেকৈ আমি বাইং ট্ৰেড এটা বিচাৰিম, কিয়নো অল টাইম হাই চলি আছে। ত' মাৰ্কেট ট্ৰেণ্ড আপৱাৰ্ড আছে। চ' ট্ৰেণ্ডৰ লগতে যাম, আমি মাৰ্কেটৰ লগতে যাম আপৱাৰ্ড। চ' বাইং এটা ট্ৰেড বিচাৰিম ঠিক আছে। ফ্লেটত আমি ৱেইট এণ্ড ৱাচ কৰিম। ফ্লেটত অলপ চাব লাগিব কোনটো চাইডে মাৰ্কেটে মানে মুভ কৰে ঠিক আছে। এণ্ড ডাউনৱাৰ্ডত ডাঙৰ গেপডাউন যদি খোলে, চ' এইটো চাইকলজিকেল 48,500 চাইকলজিকেল নম্বৰ। ইয়াত যদি তলত ট্ৰেড কৰে, ট্ৰেড কৰি যদি এইটো ছাপৰ্ট যোনটো মই 48,346 এইটো যদি ছাপৰ্টৰ তলত যদি আহি যায় দেন আমি চেলিং এটা ট্ৰাই কৰিম। ইয়াৰ ওপৰতো চেলিঙৰ ভাবিবই নালাগে, কিয়নো ষ্ট্ৰং বাইং ট্ৰেণ্ড চলি আছে, ইয়াৰ ওপৰত নাভাবিবই ঠিক আছে। বাইং ছেটআপে বিচাৰিব, কিন্তু চেলিঙৰ নাপাব। চেলিং এতিয়া এইটো ছাপৰ্ট জোনৰ তলত 48,000 তলত, এতিয়া মাৰ্কেট 48,600 ওপৰত চলি আছে, ট্ৰেড কৰি আছে। চ' এইটোৱে হ'ব বাট গেপ আপ খুলিলেও অলপ ৱেইট কৰিব, ঘপচে সোমাই নাযাব, ৱেইট কৰিব কোনফালে যাব বিচাৰিছে। যদি ডাইৰেক্ট ওপৰত যায় তেনেহ'লে অলপ ৰিট্ৰেচমেণ্ট পুল বেকত সোমাই পেলাই আপুনি বাই এটা ট্ৰেড বিচাৰিব ঠিক আছে। বা কেনেবাকৈ যদি খুলিয়ে ডাইৰেক্ট ডাউন আহি যায়, তেনেহ'লে য'ত ছাপৰ্ট হ'ব সেই ছাপৰ্ট জনৰ পৰা বাই এটা ট্ৰেড ছেটআপ এটা বিচাৰিব ঠিক আছে। নিফটিটো ছেইম, নিফটি যদি ডাঙৰ গেপ আপ হয় আমি বাইং কৰিম ঠিক আছে। ফ্লেট হ'লেতো ৱেইট এণ্ড ৱাচ থাকিব, আৰু গেপ ডাউন হ'লে 22,628 যোনটো মই বনাইছোঁ এই জোনৰ তলত আহিব লাগিব, তেতিয়া আমি ভাবিম কি চেলিং অলপ আহিছে ঠিক আছে, ট্ৰেপ হৈছে বায়াৰ্ছ। আদাৰৱাইজ ওপৰত চাইডৱেজ ফ্লেট বা গেপ আপ অপেন হ'লে এইটো আপোনাৰ পজিটিভে থাকিব। চ' ইয়াৰ এগেইনষ্টত গৈ পেলাই ট্ৰেড কৰিব নোৱাৰি ঠিক আছে। চ' বাইং ছেটআপ এটা বিচাৰিম ঠিক আছে। চ' ছেম তেনেকৈ থাকিব। যদি খুলিয়ে যদি ডাইৰেক্ট ওপৰত যায় তেনেহ'লে অলপ ৱেইট কৰি পেলাই যেতিয়া পুল বেক আহিব তেতিয়া আপুনি তাতে সেইটো জেগাত বাই কৰিব ঠিক আছে। বা যদি খুলিয়ে যে মাৰ্কেট অ'পেন হৈয়ে ডাইৰেক্ট তলত পৰিছে, তাৰ ডাইৰেক্ট তলত অহা আৰম্ভ কৰিছে, তাতে আপুনি বাই নকৰিব। য'ত ছাপৰ্ট লৈ আৰু এটা গ্ৰীণ কালাৰ বনিব তাতে আপুনি বাই কৰিব পাৰে ঠিক আছে। চ' ষ্টে টিউনড গাইজ, চাই থাকক। মই যেতিয়া ট্ৰেড ল'ম মই আপোনাক জনাই দিম ঠিক আছে। এতিয়া মাৰ্কেট অ'পেন হোৱা নাই, মই চাই আছোঁ কেতিয়া অ'পেন হ'ব ঠিক আছে। আপোনালোকে চাই থাকক ঠিক আছে। ষ্টে টিউনড গাইজ। চ' ট্ৰেডাৰ্ছ, আমাৰ আকৌ প্ৰফিট হ'ল। মই আপোনাক কৈছিলোঁ গেপ আপ খুলিলে, গেপ আপ যদি খোলে আৰু গেপ আপ খুলি যদি তলত আহে, যোনটো জেগা ছাপৰ্ট ল'ব সেই ছাপৰ্টত বাই কৰিবা, ভাল হ'ব। মই ইয়াতে বাই কৰিলোঁ ঠিক আছে। বাই কৰিছোঁ, মই টাইমটো কৈ দি আছোঁ। আপোনালোকে জানে মই মোবাইলৰ পৰা ট্ৰেড কৰোঁ আৰু লেপটপৰ চাৰ্ট চাওঁ ঠিক আছে। চ' আপুনি কনফিউজ নহ'ব, কেতিয়াবা আপুনি ভাবিব পাৰে কি মই ইয়াত পজিশ্যন নেদেখাওঁ। চ' ইয়াতে ভাল নালাগে ইয়াতে কিবা এটা ঠিক আছে। আদাৰৱাইজ আপুনি যদি মোৰ এনালাইচিছ চাই পেলাই যদি কিবা শিকে আৰু ভাবে কিবা জেনুইন পাৰ্চন হয়, তেতিয়া আপুনি ভাবিব পাৰে কিবা জেনুইন। আৰু আপুনি নিজে চাব পাৰে, আপুনি নিজে এনালাইজ কৰিব, মোৰ লগত আপুনি মিলাব, তাৰপিছতে চাব হৈছে নে নাই ঠিক আছে। চ' আজি আমি বাই কৰিলোঁ। মই কেইটাত বাই কৰিছোঁ মই দেখুৱাই দিছোঁ, 9:18 9:18 ঠিক আছে। 9:18 ক'ত আছে এইটো আপোনাৰ 9:18 ঠিক আছে। এইটো সৰু এটা যেতিয়া হেৰি বনিছিল আপোনাৰ কেণ্ডেল, ৰেড কেণ্ডেল, তাৰপিছত ইয়াতে গ্ৰীণ কেণ্ডেল বনাৰ লগে লগে মই এণ্ট্ৰি কৰিলোঁ ঠিক আছে। আৰু মোৰ ষ্টপ লছ আছিলে আপোনাৰ এইটো 48,500 তলত
ঠিক আছে, কিয়নো এইটো ইয়াতে বাই এছ এল দুটা আছে, ইয়াত দুটা আছিলে। চ' ইয়াৰ মানে এছ এল খাবৰ কাৰণে যদি এছ এল খাবৰ কাৰণে মাৰ্কেট তলতো ট্ৰেড কৰিব পাৰিলে, মানে শ্বৰ্ট চাৰ্কিট লগাব পাৰিলে হয়, বাট সেইকাৰণে মই ইয়াতে অলপ অলপ ৰিস্ক লৈছিলোঁ, তলত থৈছিলোঁ। ঠিক আছে, চ' একো নাই। চ' আমি ট্ৰেণ্ডটো গম পালোঁ, এতিয়া আৰু মাৰ্কেট ওপৰত গৈয়ে আছে, চাইছেনে, ধুনীয়া গৈ আছে। এতিয়া আৰু এচিভ কৰিব পাৰিলোঁ হয়, বাট আমাৰ যোনটো লাগে, ঠিক আছে, ওৱান লট দি 1000 ওপৰত এটা লট দি যদি 1000 আপুনি আপোনাৰ 1000 যদি ইনকাম মানে প্ৰফিট পাই আছে, ওলাই যাওক। মোৰ সেইটোৱে টাৰ্গেট থৈছোঁ। পইণ্টছটো আছে বাৰু, পইণ্টছটো মানে যিমান পাৰোঁ কেপচাৰ কৰিব পাৰোঁ, বাট ইয়াতে এটা মোৰ ডাউট হৈ আছে, এটা মিষ্টেক হৈছে। যদি এতিয়া মই বহি প্ৰফিট দেখা পালোঁ, প্ৰফিট পূৰা মোৰ যিমান প্ৰফিট লাগে ইমান পাই গৈছোঁ, ঠিক আছে, তথাপি যদি বহি থাকোঁ ন, কি হ'ব এতিয়া, কেণ্ডেলবিলাক আপুনি চাইছেনে, পজ লৈ 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 সৰু 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 কেণ্ডেল বনাই গৈছে, মাজতে মাজতে ৰেড এটা এৰি এৰি গৈ আছে। ঠিক আছে, চ' আৰু 48,800 একদম একজেক্ট ৰেজিষ্টেঞ্চ লৈছে। চ' মোক লাগিছে এইটো জেগাৰ পৰা ফল এটা আহিব লাগে, ডাঙৰ ফল। ঠিক আছে, এতিয়া নাহে, অলপ পিছত ক'ব পাৰে ছেকেণ্ড হাফত আহিব, বাট আহিব 100%। কিন্তু ইয়াতে বায়াৰ চেলাৰ চবকে চান্স দিছে, বায়াৰ্ছক চান্স দিছে বাই কৰিবৰ কাৰণে। চ' মাৰ্কেটে এনেই চান্স নিদিয়ে। ঠিক আছে, এছ এল খাবই খাব। ঠিক আছে না, চ' এতিয়া গৈ আছে মাৰ্কেট, সেইকাৰণে মোৰ অলপ ডাউট লাগিছে কি এইটো আহিব, মানে ডাঙৰ প্লেয়াৰ যদি আহি যায় এক ঝাটকাতে চবৰে বাইবিলাকৰ ইয়াতে যোনে ৰেণ্ডমাইজ কৰিছে ন, আমাৰ নিচিনা চব এক ঝাটকাতে উৰাই দিব, উৰাই পেলাই ক্লজিং প্ৰাইজৰ তলত আহি যাব। ঠিক আছে, আকৌ ওপৰত গুচি যাব। চ' সেইকাৰণে মই বেছি আৰু হেৰি নকৰিলোঁ আৰু মানে গ্ৰীডি নহ'লোঁ, আৰু মোৰ প্ৰফিটটো দেখা পাইছোঁ। ইমান পইণ্টছটো যদি মই কৈ দিওঁ আপোনাক, ষ্ট্ৰাইক প্ৰাইচ আছিলে 48,500 চি। ঠিক আছে, এণ্ট্ৰি কৰিছিলোঁ 289ত মই খুৱাইছিলোঁ, আৰু ওলাইছোঁ 364, এৰাউণ্ড 75 পইণ্টছ। 75 পইণ্টছ হ'লে আপুনি কেলকুলেট কৰিব পাৰে 1116 ৰুপিজ হৈছে আজি। এয়া চাওক, মই চৰি ডাঙৰ কেনেল বনিলে, মই এইটো কেনেল কথা কৈ আছিলোঁ। ঠিক আছে, এক ঝটকাতে এই চাওক হৈছে না, এইটো মই কৈ আছিলোঁ। নিফটিটো বাৰু ধুনীয়া ফল আহিছে, ইমান ডাঙৰ ফল নাহে, কিন্তু বেংক নিফটিত আপোনাৰ ভালখিনি এছ এল খাই দিব, ইয়াৰ লগে এছ এল আহি যাব। ঠিক আছে, এছ এল আহি পেলাই আকৌ যাব, এনেকুৱা নহয় যে আপুনি হেৰি হৈ যাব, বাট গৈ পেলাই যদি আপ এটা মুভমেণ্ট আহি যায়, আকৌ যদি ডাউন আহে ন, তো ছাইডৱেজ হোৱা চান্সেছ বহুত থাকে। ঠিক আছে, কিয়নো আপ চাইডে একো ডাইৰেক্ট এছ এল নাই। ঠিক আছে, মাৰ্কেট অল টাইম হাই ট্ৰেড কৰি আছে। চ' এছ এলো নাই, বা মাৰ্কেট আপ ট্ৰেণ্ড আছে। ঠিক আছে, চ' এনেকুৱা চিচুৱেশ্যনত মাৰ্কেটৰ ওপৰত যাব পাৰে, তলতো আহিব নোৱাৰে, তলতো প্ৰাইচ ভালকৈ প্ৰফিটত বহি আছে, সেইটোৱে প্ৰফিট নিজৰ নিদিয়ে। ঠিক আছে, চ' এনেকুৱা চিচুৱেশ্যনত আপোনাৰ ছাইডৱেজ হৈ যোৱা মানে চিনাৰী বহুত থাকে। ঠিক আছে, সেইকাৰণে আমি ওলাই গ'লোঁ, একো নাই, আমাৰ প্ৰফিট যোনটো পাইছোঁ ওলাই গৈছোঁ। বা এদিনৰ প্ৰফিট নহয় যে এদিন গোটেই সোপা প্ৰফিট লৈ যাম। ঠিক আছে, গোটেই পইণ্টছ লৈ যাম। ডেইলি আমাৰ অলপ 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 অলপ, আমাৰ যদি ডাইৰেকশ্যন ভাল হৈ যায়, ডাইৰেকশ্যন পাই যাওঁ, অলপ প্ৰফিট লওক, ওলাই যাওক। ঠিক আছে, সেইটোৱে। চ' ছাপ'ৰ্টটো কেনেকৈ গম পালে চাওক, যোৱাকালি এইটো ৰেঞ্জত ট্ৰেড কৰি আছিলে, ইয়াৰ পৰা যোৱাকালি যেতিয়া ফল আহিলে, ইয়াতে আকৌ তাৰপিছত ছাইডৱেজ হৈ গ'ল। ঠিক আছে, ডেৰটাৰ পৰা আপোনাৰ একদম 3:30 টিল ক্লজিং পূৰা ছাইডৱেজ হৈ গ'ল। কি কৈছে, আপ গৈ আছে, আকৌ ডাউন আহিছিলে, আপ গৈ আছে, আকৌ ডাউন আহিছিলে। চ' এইটো ৰেজিষ্টেঞ্চ আছিলে। চ' এইটোৱে ৰেজিষ্টেঞ্চ আমাৰ আজি ছাপৰ্ট বনি গ'ল। ঠিক আছে, এইটো ছাপৰ্ট চাইছেনে, ইয়াৰ তলত নাহিলে মাৰ্কেট। ইয়াতে মই কৈছিলোঁ ইয়াতে বাই চেলাৰ দুটাই আহি গৈছে ন, চ' তলত আহি পেলাই মানে তলৰ বায়াৰ্ছে এছ এল খাই পেলাই তাৰপিছত ওপৰত যাব লাগে, বাট ই ডাইৰেক্টলি গুচি গ'ল। চেলাৰ্ছৰে এছ এল গ'ল। ঠিক আছে, এইটো কেণ্ডেলত, ডাঙৰ কেণ্ডেলত দেন আপ গৈ আছে। চ' এতিয়া কেণ্ডেলবিলাক সৰু 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 হৈ গৈ আছে। ঠিক আছে, ইমান মানে হেৰি লগা নাই। হ'ব বা আপত গুচি যাব পাৰে। ঠিক আছে, 48,900 গুচি যাব পাৰে। ঠিক আছে, চৰি 48,900। ঠিক আছে, বা 49,000, এইটো ন 49,000 এইটো যাব পাৰে ইমানলৈকে, বাট এনেকৈ নাযায়, ই এছ এল খাই মেলিয়ে যাব। ঠিক আছে, চ' আমাক নাই, আমাৰ প্ৰফিট পালোঁ, বা পিছলৈ কি যি হৈ থাকক, আমাৰ একো ল'ব দৰকাৰ নাই। এতিয়া আমি বেলেগ কাম কৰিব পাৰোঁ। ঠিক আছে, আমাৰ আজিৰ কাৰণে হৈ গ'ল। চ' কিবা যদি শিকিব পাৰিছে আপুনি চাব, লাৰ্ণিং হেৰি যদি পাইছে ল'ব। ঠিক আছে, চ'
আজিকালি মানে কালি আকৌ লগ পাম। ধন্যবাদ।